এই মুহূৰ্তত আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। কৰোণাতংকৰ বাবে বৃহৎ সিদ্ধান্ত, দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত চৰকাৰৰ। দেশত এতিয়া কৰোণাৰ মহাসংহাৰী ৰূপ। দেশত 11খন ৰাজ্যত কৰোণাৰ নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত কৰিছে। এনে সময়ত মে' মাহত অনুষ্ঠিত হ'বলগীয়া CBSEৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আজি দুটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা কৰোণাতংকৰ বাবে বাতিল কৰা হৈছে আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি CBSE প্ৰস্তুত কৰা অবজেক্টিভ ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ'ব। যিসকল শিক্ষাৰ্থীয়ে এই ফলাফলত সন্তুষ্ট নহয় তেওঁলোকে পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰা বিশেষ পৰীক্ষাত বহিব পাৰিব। একেদৰে দেশৰ কৰোণা পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু অপাতত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে 4 মে'ৰ পৰা CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। কৰোণাৰ সংহাৰৰ মাজতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি দেশৰ 1 লাখ ছাত্ৰ ছাত্ৰীয়ে চলিত বৰ্ষৰ মে' মাহৰ অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই এখন পত্ৰ স্বাক্ষৰ কৰিছিল। যদি আপুনি প্ৰথমবাৰ আহিছে আমাৰ চেনেললৈ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।